চাই আছে। হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। গাটো ইমান ভাল নাছিলে, সেয়ে ব্লগ কৰিব পৰা নাই। আৰু এতিয়া শৰাই দিবলৈ যাম বিষ্ণু মন্দিৰত গোলাঘাটৰ। আপোনালোকক দেখুৱাম আৰু আজিৰ দিনটো কি কৰোঁ গোটেই দেখুৱাম। সেইবাবে ব্লগটো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। তেতিয়াহ'লে ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। মই ভানু, মোৰ চেনেল ভানু ব্লগ। আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 8:30 আৰু প্ৰসাদ চকা ৰেডিয়ে হ'ল। একচুৱেলি কালি বৰষুণ দি থকাৰ কাৰণে ফল অনা নহ'লে, এতিয়া কিবা এটা ফল লৈ আহিব। কলটোহে অকল আনি থোৱা আছিলে। তাৰপিছত কি কৰোঁ গোটেই দেখাই আছোঁ। হেল্ল' কাপোৰ চাপোৰ পিন্ধি পূৰা ৰেডি আৰু এয়া চব ৰেডি হ'লোঁ। মনৰ পাপা গৈছে বজাৰ, আহিলে যাম আৰু আপোনালোকক মন্দিৰত গৈ লগ পাই আছোঁ। এয়া ৰেডি কৰি ল'লোঁ পূৰা। ফুলেই নাই, কেইপামানহে ফুল আছিলে। মই ভৰাই লৈছোঁ। হেলমেট মানে মাথা বস্তু আছে হেলমেট খালি আছে কোৱা আৰু চাকি বন্তি জ্বলাই দিলোঁ আৰু শৰাইখন আগবঢ়াই দিলোঁ। এতিয়া আমি নিনো শৰাইখন, গধূলিকৈ লৈ যাম। আৰু গোলাঘাটবাসীয়ে জানেই বিষ্ণু মন্দিৰ এয়া কলেজ তিনিআলিত আছে। গোলাঘাটলৈ অহা 3 বছৰেই হ'ল। সদায় আহিম বুলি কোৱা হয়, কিন্তু অহা নহয়। ফাইনেলি আজি আহিলোঁ আৰু পূজা ভাগ দি সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু মন্দিৰৰ পৰা আহি খুব ভাগৰ লাগিলে। তাৰপিছত ভাবিলোঁ এটা ৰেচিপি বনাওঁ। ৰেচিপি মানে ভীমকলৰ চেক বুলি ক'ব পাৰে, জুচ ক'ব পাৰে, যি কয় আৰু আপোনালোকে। এনেকৈ ভীমকল, গুড়, খিচমিচ, গাখীৰটো অলপ ঠাণ্ডা লৈছোঁ। এনেকৈ এটা ৰেচিপি বনাম। আৰু যিসকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে, আৰু যিসকলে নাজানে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এনেকৈ বনাই খাব পাৰিব। আৰু এনেকৈ মানে বনাই খালে মানে কিয়, বহুতে গুটিটো থাকিলে ভীমকলৰ বেয়া পায় ন। আৰু ভীমকলটো জানেই নহয় কিমান মানে স্বাস্থ্যকৰ হয় আৰু বহুত টেষ্টি হয়। আপোনালোকে এনেকৈ বনাই খাব পাৰে। সৰু ল'ৰা ছোৱালীক ভীমকলটো দিলে এনেও বহুত বেছি ভাল। আৰু গুটিটো থকাৰ বাবে খাবলৈ নিবিচাৰে, কিন্তু এনেকৈ যদি আপোনালোকে বনাই খায় তেতিয়াহ'লে গুটিটো নাইকিয়া হৈ যায়গৈ। অকণমান কষ্ট কৰিব লাগিব আৰু মোৰ মানে ৰেগুলাৰ ব্লগ দিব পৰা নাই, গাটো বেয়া হৈ থকাৰ বাবে। তথাপিও তাৰে মাজে মাজে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈ চেকি দিব, চেকি দিলে বস্তুটো গুটিটো গোটেই ওলাই যাব। আৰু আজিৰ ব্লগটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আকৌ নতুন ব্লগ দিবলৈ আপোনালোকক চেষ্টা কৰি যাই থাকিম। আপোনালোকে সেইবাবে ভিডিঅ'বোৰ কণ্টিনিউ চাই থাকিব। আৰু এয়া চাওক, হৈ গ'ল ভীমকলৰ জুচ কয়নে, চেক কয়নে, ৰেচিপি কয়নে, যি কয়, যি বুলি ভাবে আৰু। তেতিয়াহ'লে আজিলৈ এৰিলোঁ, বাই বাই।